বৰষুণত তিতিলে মুঠিবোৰ লুটিয়াই দিছোঁ। এইখিনি লুটিয়ালোঁ গৈ এতিয়া। এইখিনি পৰিলে চাওকচোন, চেপেটা লাগি পৰিলে আৰু দাওঁতে সিহঁতৰ কঁকাল বিষাই যাব দেই। হোৱা ধান দাই কাইলৈ ৰবাব টেঙা আনিব লাগিব। এইবোৰ পৰা ধান দালে আমি পথাৰত চৰবত দিবলৈ আহিলোঁ, চাহ দিবলৈ আহিলোঁ। চাওকচোন ইমানখিনি ধান দালে আৰু গোটেই ধান এইকেইদিন মুঠিবোৰ বৰষুণত তিতিলে, আজি লুটিয়াইছে, আকৌ এতিয়া দাইছে। সেইখিনি দাই হ'ল আৰু সেইফালে দাই আছে। এতিয়া তিনিজনীয়ে দাই আছে একেৰাহে। দাই থাকক আৰু ধান, আপোনালোকে যাওকগৈ আৰু আমি যাওঁগৈ আৰু ভিডিঅ' কৰি দেখালোহি অকণমান ধান দোৱা। অ' মোৰ নাচনী আঘোণ মাহৰ সোণ বৰণৰ পকা 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 ধাননি, কাচিৰে নে কাটে কৰে আমনি। গানটো নাজানে নি? গাব পৰা নাই নি লগত? পকা 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 ধাননি, পাহৰিয়ে থাকিলোঁ পাই। ৰ'দৰ জিলিকনি দেহাত নাই তৰণি, পাহৰিয়ে থাকিলোঁ। এতিয়া চৰবত খাই ল'ব আহক। এয়া চৰবত আনিছোঁ পথাৰলৈ, ধান দাইছে আমাৰ খুৰীহঁতে। দাৱনী গৰম উঠিছে কাৰণে ঠাণ্ডা পানী পূৰা খাইছে। চৰবত আনিছোঁ, আগে ঠাণ্ডা পানী খাই লৈছে। আমাৰ বেটাই খুব চিঞৰিছে, খুব ফূৰ্তি পাইছে। এয়া দাৱনী বৰ গৰম উঠিছে নেকি বাৰু? পূৰা খাইছে। দাৱনী বৰ গৰম উঠিছে দেই, চৰবত খাই ঠাণ্ডা হৈ লওক। ধাননো কেইটুবা দাইছে জানো? ধান কেইটুবা দালে এতিয়ালৈকে? তিনদুবা দাইছে। মহাভাৰত চাবলৈ লাগিলে, চৰবত খাই নুহুঠাই হৈ থাকিলে যে দাৱনী। ইমান চুস্তি দাৱনী। এই ধানখিনি ইমান ধুনীয়া হৈছে, কিন্তু কেঁচা হৈ আছে। আমাৰবোৰ আকৌ পকি শেষ হ'ল, পকি ভাগি যাবলৈ লৈছে। এইখিনি আকৌ পকাই নাই, কেঁচা গোটেই। এতিয়া চাহ খাইছে, চৰবত খাই অকণমান ধান দালে আৰু এতিয়া আকৌ চাহ খাইছে। বৰ সকলি দাৱনী দেই। খাই লওঁ ন, খাই লওক আৰু। ভাত চাত দিবলৈ নাই দেই দাৱনীক। নিদিলে কেনেকৈ দাওঁ? নাই এতিয়াই নিদিওঁ, আৰু কেইদিনমানৰ পিছতহে দিম আৰু। সৰুৱা ধান বান্ধি আছে, এতিয়া আনিব আৰু ডাঙৰি। এয়া ধান আনি আছে। ভালহে আকৌ, ভাল লাগিছে দেখি। শাকডাল ভালকৈ আহিব। আৰু কিমান আছে বা? আছে ধান আনি যে ইমান ধুনীয়া দেখিছে।